হেল্ল' গাইজ ৱেলকাম টু মাই ৰাজকোচ ব্লগলৈ আপোনালোকক নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। এতিয়া মই এটা জেগাত গৈ আছোঁ, জেগাটো আপোনালোকক দেখুৱাম। এখন ফাৰ্মত গৈ আছোঁ, চি ফাৰ্ম বুলি কয়। তাত গৈ আছোঁ, আমি দুজনে গৈ আছোঁ আৰু এতিয়া যাব ওলাইছোঁ। আহক আমি এতিয়া সেই জেগাটোলৈ যাওঁ আৰু চি ফাৰ্মখন চাবলৈ যাওঁ। গাইজ আমি এতিয়া পালোহি, চি ফাৰ্ম পালোহি। এইখনেই হৈছে চি ফাৰ্ম। আমি পালোহি ইয়াৰ গেটটোত। এতিয়া অলপ ৰখিছোঁ, এতিয়া ভিতৰত যাম। ভিতৰত আপোনালোকক সকলো দেখুৱাম চি ফাৰ্মৰ। এতিয়া মই স্কুটিত বহি ল'লোঁ, ষ্টাৰ্ট দিলে স্কুটি। আমি এতিয়া চি ফাৰ্মৰ ভিতৰলৈ গৈ আছোঁ। এতিয়া চি ফাৰ্মখনো আহি পালোঁ। চি ফাৰ্মখন এতিয়া খালী হৈ আছে। গাইজ এতিয়া মই চি ফাৰ্মত আছোঁ। এতিয়া ফাৰ্মখন খালী হৈ আছে। চিপবিলাক চৰাব লৈ গৈছে, ভেড়া ছাগলীবিলাক চৰাব লৈ গৈছে। এতিয়া ফাৰ্মটো খালী আছে। আপোনালোকক অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ। মই অলপ ওচৰত গৈ আছোঁ, ফাৰ্মখনৰ তলত গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ। চিপবিলাকক ইয়াতে ৰখা হয়, ইয়াতে চিপবিলাকৰ ৰখা হয়। এইখন হৈছে এখন চাংঘৰ হয়। তলত ইয়াৰ পকীৰ খুঁটি লগোৱা আছে আৰু পকীৰ খুঁটিৰ লোহা খুঁটি জইন দি দিছে। ইয়াতে ৰখা হয়। এতিয়া বৰ্তমান নাই, আহিছিলোঁ যেতিয়া চাবলৈ, এতিয়া চৰাব লৈ গৈছে। আৰু আমি আপোনালোকক বেনাৰখন দেখুৱাই দিছোঁ। এতিয়া যিহেতু চিপবিলাক দেখা নাপালোঁ, আপোনালোকক মই বেনাৰখন দেখুৱাই দিছোঁ। আপোনালোকে বেনাৰখন হয়তো পঢ়িব পাৰে। মই বেনাৰখন আপোনালোকক দেখুৱাই দিছোঁ, পোষ্টাৰখন। গাইজ ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান এটা ধুনীয়া জেগাত এই ফাৰ্মখন খুলিছে। কিবা তাত দেখিবই ভাল লাগে, চাবই ভাল লাগে, থাকিবও ভাল লাগে। এতিয়া হাৱা পানীবিলাকো ভাল, গাড়ী ঘোঁৰা ইমান নচলে। ইয়াত আছে এটা তলত ৰাস্তা আছে, আপোনালোকে দেখুৱাম মই। আৰু ইয়াৰ মানুহজন গৈ আছে, স্কুটি লৈ মানুহ গৈ আছে। সিহঁত চাব আহিছিলে, হয়তো দেখা নাপালে। এতিয়া সন্ধিয়া ঘূৰি আহিব, তো সন্ধিয়ালৈকে মই নাথাকিম, এতিয়া গুচি যাম। মই অলপ দূৰত যাব লাগিব, দূৰৰ পৰা আহিছোঁ চাবলৈ। এই জেগাটো আছে অৰুণাচল প্ৰদেশৰ ধিৰাঙৰ পৰা অলপ ভিতৰত, চাংটি ভেলী নামৰ জেগাডোখৰত আছে। মেইন চাংটি ভেলী জেগাডোখৰ পাবগৈ নালাগে, তেতিয়াই এইটো ফাৰ্মখন পায়। মই আপোনালোকৰ ইয়াত কিছুমান জুম খেতি কৰা হয়, সেই জুম খেতিবিলাক মই অলপ মোবাইল কেমেৰাটো জুম কৰি পেলাই অলপ দেখুৱাব চেষ্টা কৰিম। আপোনালোকক দেখুৱাম মই, আপোনালোকে চাব। আপোনালোকে দেখিছে নিশ্চয়, এই পাহাৰখনৰ ওপৰত চাফা জেগাবিলাক দেখিছে, কিছুমান গছ গছনি নোহোৱা ঠাইবিলাক দেখিছে। সেইবিলাকতে জুম খেতি কৰিছে, জুম খেতি কৰা হয়। হয়তো মই যাব নোৱাৰিম, এতিয়া বহুত দূৰত আছোঁ। অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ, চাব পাৰে। তাত ইমান ওপৰত খেতি কৰে, পাহাৰত খেতি কৰে, তলত ধান খেতিও কৰে। এনেকুৱা মাটিত ধান খেতি কৰে ইয়াতো হয়তো মানুহে ভাবিব পাৰে ইয়াত ধান খেতিনো কেনেকৈ কৰে। সেই পাহাৰবিলাক কাটিয়ে মাটিবিলাক সমান কৰি, সেই সমান জেগাডোখৰত আলি পাৰ বান্ধি তাতে খেতি কৰে, ধান খেতি কৰে। মোৰ লগৰজনে চিজ বিচাৰি ফুৰিছে, দেখা পোৱা নাই, চাব আহিছিলে সিও। আমি যাব ওলাইছোঁ, এতিয়া স্কুটি ঘূৰাইছে। এতিয়া আমি পাহাৰৰ ওপৰৰ পৰা স্কুটিত ইয়াত তললৈ নামি গৈ আছোঁ। আহোঁতে উঠি আহিছিলোঁ, এতিয়া নামি গৈ আছোঁ। আপোনালোকেও আহক, এনেকুৱা জেগাবিলাক চাওক, উপভোগ কৰক। এনেকুৱা জেগাবিলাকত ঘূৰি বহুত ভাল লাগে, থাকিয়ে কিবা এটা ভাল লাগে। গাইজ মই এতিয়া অলপ ৰখিলোঁ। এতিয়া মম্ফাসকলে ইয়াত এটা পূজা কৰে, পূজা কৰা সিহঁতৰ মন্দিৰটো দেখুৱাই দিছোঁ। মই পূজা কৰা মন্দিৰটো দেখুৱাই দিছোঁ। সিহঁতে এইবিলাকত পূজা কৰে, চাকি এটা আছে, এনেকৈ পূজা কৰে, ধূপ ধূনা জ্বলায়। সিহঁতৰ ধূপ ধূনাবিলাক বেলেগ আকৌ, আমাৰ নিচিনা কিনিবলৈ নাপায়। সিহঁতৰ ইয়াতে হয়, নেচাৰেল হয় সিহঁতৰ ধূপ ধূনাবিলাক। ইয়াৰ পৰাই উৎপন্ন হয়, ইয়াৰ পৰাই হেৰি কৰে। আৰু আপোনালোকক দেখুৱাম কি, মম্ফাবিলাকে পূজা কৰাৰ পিছত এই চকৰিটো ঘূৰাই। এই কিবা কাৰণ আছে, এইটো হয়তো মই নাজানো, এইবিলাক ঘূৰাই।
আৰু দেখিছে ইহঁতৰ এইবিলাক পতাকাবিলাক এইবাৰ ধৰ্মৰ এইবিলাক উৰি থকা মাজত গোটেই সিহঁতৰ ধৰ্মৰ বিষয়ে লিখা আছে এই কাপোৰবিলাকত। ইয়াত বহুত মানুহ আহে এই জেগাটোত শিৱ চাবলৈ, বহুত মানুহ আহে ইয়াত। দেখিছেনে গাড়ীবিলাক আহি গৈ আছে, বহুত পৰ্যটক আহে। আমাৰ ফটো উঠা কম্পিটিশ্যন চলি আছে, ফটো মাৰি আছোঁ মই। কোনোবাই চালি অলপ ঘূৰি আহিলোঁ। জলদি বলো গাইছ, এতিয়া মই ৰুমত পালোহি। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বেল আইকনটো দবাই দিব যাতে মই বনোৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। সেইকাৰণে বেল আইকনটো দবাই দিব। আৰু এইটো ভিডিঅ' আজিলৈ ইমানতে ৰাখিছোঁ। নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই।